মই তোমাক মৰমত কি বুলি মাতিছিলোঁ, কি বুলি মাতিছিল মৰমত মোক আয়ে। শেষৰবাৰ কি বুলি এৰা এৰি হৈছিলোঁ, আকৌ কেতিয়ানো আহিম বুলি কৈছিলোঁ। সকলো কথাকে সম্প্ৰতি সামৰি থ'বলৈ, নিশ্বাসৰ দৰে এৰিবলৈ চাৰিদিনীয়া ভেম নিয়তিয়ে লিখিছে পকোৱা আখৰৰ প্ৰেছক্ৰিপশ্যন। এতিয়া আটাইতকৈ নিগেটিভ শব্দটোৱেই হৈছে পজিটিভ। নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটীৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। এই নপ্ৰতিভা অনুষ্ঠানত আপোনালোক সদৌতিয়ে জানে যে আমি বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজনক আমন্ত্ৰণ জনাই আনো। সেয়া কোনোবা গীতৰ লগতেই জড়িত হওক অথবা কোনোবা বাদ্যৰ লগত জড়িত হওক। আজিৰ অনুষ্ঠানৰ আৰম্ভণিটো শুনি আপোনাৰ নিশ্চয় বোধ হৈছে যে এয়া আজিৰ খণ্ডটি বিশেষভাৱে বিশেষ এইবাবেই যে আজি আমি কবিতাৰ কথা পাতিম। আজি কবিতাৰ কথা পাতিবলৈ আমাৰ মাজত উপস্থিত আছে এগৰাকী উদীয়মান কবি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হৈ বৰ্তমান সময়ত এটি বিশেষ গ্ৰন্থাগাৰত কাম কৰি আছে। নাম সঞ্জীৱ কলিতা। সঞ্জীৱ কলিতাক অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। সঞ্জীৱ কলিতাৰ লগত এই কথাখিনি পাতি যাওঁতে ব্যক্তিগতভাৱে কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব মই, কিয়নো সঞ্জীৱ কলিতাক মই যোৱা বহুকেইটা বছৰ ধৰি চিনি পোৱাৰ লগতে সম্পৰ্কটো ভাতৃত্বধৰ্মী। গতিকে সেই সম্পৰ্কত কথা পাতি যোৱাৰ মাজতে কেতিয়াবা একেবাৰে ঘৰুৱা সম্পৰ্কটোলৈ আমি গুচি যাব পাৰোঁ। গতিকে পোনতেই শ্ৰোতাসকলক ক্ষমা বিচাৰিছোঁ। আৰু আজি সঞ্জীৱক মাতি অনাৰ বিশেষ কাৰণটো হৈছে যে এই বৰ্ষত যি গ্ৰন্থবৰ্ষ হিচাপে অসম চৰকাৰে এটা বিশেষ বঁটাৰ আৰম্ভণি কৰিছিল, সেই বঁটাটো হৈছে যুৱ লেখক বঁটা। আৰু 818গৰাকী যুৱ লেখকৰ ভিতৰত অন্যতম এটা নাম আছিল সঞ্জীৱ কলিতা। গতিকে সঞ্জীৱক আমি আগৰ পৰা কবি হিচাপে জানো, আৰু সেই কবি সঞ্জীৱে তেওঁৰ সংকলনসমূহৰ বাবে বা সংকলনৰ বাবে লাভ কৰা এই বঁটাটিৰ বাবে আমি অভিনন্দন জনাইছোঁ। ধন্যবাদ। এতিয়া সঞ্জীৱৰ যদি কথাবিলাক আৰম্ভ কৰিবলৈ যাওঁ, একেবাৰে পোনতে সঞ্জীৱৰ ঘৰখনৰ কথা পাতিবলৈ বিচাৰিম। সঞ্জীৱৰ ঘৰ ক'ত, কেনেকৈ আৰম্ভ হৈছিল পঢ়া শুনাৰ কথাবোৰ? প্ৰথমে মই আকাশবাণী গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক আজি ইয়াত নিমন্ত্ৰণ কৰি দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। মোৰ যদি পৰিচয়টো দিবলৈ যাওঁ, মই জন্মগ্ৰহণ কৰিছিলোঁ দক্ষিণ কামৰূপৰ ঝাৰুগুৰি ধৰমপাৰা গাঁৱত, আৰু গাঁওখন হৈছে মিৰ্জাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ আঁতৰত। আৰু মোৰ দেউতা এজন খেতিয়ক, মা এগৰাকী খেতিয়ক, আৰু সেই গাঁৱৰ পৰিৱেশ এটাৰ পৰাই মই আহিছোঁ আৰু সম্প্ৰতি গুৱাহাটী চহৰৰ বাসিন্দা। আৰু গাঁৱৰ ওচৰতে পঢ়াশালী এখন আছিল ধৰমপাৰা প্ৰাথমিক বিদ্যালয়, তাত মই প্ৰাথমিক শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰ পাছত ক্ৰমে খানপাৰা মজলীয়া বিদ্যালয় আৰু পাছত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলীয়া শিক্ষা লৈ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ। আৰু তাৰপাছত আহোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগত স্নাতকোত্তৰ শ্ৰেণীৰ অধ্যয়ন কৰোঁ। আৰু তাৰপাছত এতিয়া অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এজন সহকাৰী গ্ৰন্থাগাৰিক হিচাপে কৰ্মৰত। গতিকে শ্ৰোতাসকলে গম পালে সঞ্জীৱৰ পৰিচয়। আৰু সঞ্জীৱ কলিতাক আমি যেতিয়াৰ পৰা জানো, যেতিয়াৰ পৰা তেওঁৰ লগত চিনা পৰিচয় আছে, সেই চিনা পৰিচয় মৰ্মে সঞ্জীৱৰ যি লিখাৰ ধৰণ, সেই লিখাৰ ধৰণ আছিল অনন্য। আৰু সেই অনন্য ধৰণটোৰ বাবে হয়তো আমি বা আমাৰ অগ্ৰজসকল, আমাৰ অনুজসকলে সঞ্জীৱৰ কবিতাত কিবা এটা বেলেগ বিচাৰি পাইছিল, যিটো সকলোৰে কবিতাত পোৱা নাযায়। সেই মাটি গুণটো, সেই চিনাকি গুণটো সঞ্জীৱৰ ঘৰলৈ ব্যক্তিগতভাৱে মই যাওঁতেও অনুভৱ কৰিছিলোঁ যে সেই যিটো বাটেৰে যাওঁ, যিটো কেঁকুৰিত আমি ঘূৰিছিলোঁ, সেই বাটটোৱেই এটা বেলেগ ধৰণৰ মাত্ৰা প্ৰদান কৰিছিল। সেই কথাবোৰ হয়তো সঞ্জীৱৰ কবিতাত আছে। আমি কবিতাৰ কথা যিহেতু পাতিছোঁৱেই, যুৱ লেখকৰ কথাটো কৈছোঁৱেই, গতিকে জানিবলৈ বিচাৰিম এই যুৱ লেখকৰ যেতিয়া বাছনি প্ৰক্ৰিয়াটোৰ বিষয়ে, বা আবেদন কেনেকৈ কৰা হৈছিল, কি সূত্ৰে এই যুৱ লেখকৰ বাবে এই পুৰস্কাৰটো পাবলৈ সক্ষম হ'ল সঞ্জীৱে, সেইখিনি যদি অকণমান জনাই সুবিধা হ'ব। যোৱা ছেপ্টেম্বৰ মাহৰ কথা আছিল, আগষ্ট ছেপ্টেম্বৰ মাহত অসম প্ৰকাশন পৰিষদে বাতৰি কাকত যোগে আৰু অনলাইন যোগে এখন জাননী জাৰি কৰিছিল, য'ত তেওঁলোকে কৈছিল যে 40 অনুৰ্ধৰ যিসকল লেখক লেখিকাই নিয়মিতভাৱে লেখা মেলা কৰি আছে, সেয়া লাগিলে কাকতৰ পৃষ্ঠাতে হওক, লাগিলে কিতাপ আকাৰে হওক, তেওঁলোকে এই সন্মানটোৰ কাৰণে আবেদন কৰিব পাৰে। আৰু সেই সন্মানটোত আছিল আপোনাৰ 25,000 টকাৰ এটা এককালীন অনুদান, আৰু 1,000 যুৱ লেখক লেখিকাক এই সন্মান প্ৰদান কৰিব বুলি তেওঁলোকে জনাইছিল।
আৰু ছেপ্টেম্বৰৰ প্ৰথম ভাগতে ইয়াৰ আবেদন মুকলি কৰি দিয়া হৈছিল আৰু সেই হিচাপে আমি আবেদন কৰিছিলোঁ। শুনিব পোৱা মতে প্ৰায় 1300 আবেদন কৰিছিল আৰু তাৰ পৰা 818 যোগ্য নিৰ্বাচন কৰি যোগ্য লেখক লেখিকাক নিৰ্বাচন কৰি পেলাই অসম গ্ৰন্থমেলাৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্মান প্ৰদান কৰে। খুব সুন্দৰ কথা। আৰু এই যুৱ লেখক সন্মানটোৱে নিশ্চিত ৰূপে যে নতুনকৈ কাম কৰিবলৈ নিশ্চিত ৰূপত অনুপ্ৰেৰণা যোগাব। হয়, যথেষ্ট অনুপ্ৰেৰণা যোগাব। মই ব্যক্তিগতভাৱেও এই কথা ক'ব খোজোঁ। প্ৰথমে ধন্যবাদ জনাব বিচাৰোঁ অসম প্ৰশাসন পৰিষদক তথা অসম চৰকাৰক। তেওঁলোকৰ এই প্ৰচেষ্টাটো সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ দৰে যুৱ লেখক যিসকলক কোৱা হৈছে, যুৱ লেখকসকলে যথেষ্ট অনুপ্ৰাণিত হ'ব, কাৰণ বৰ্তমান প্ৰত্যেকটো ক্ষেত্ৰতে এটা আৰ্থিকভাৱে সুবিধা প্ৰদান কৰি অহা হৈছে। প্ৰত্যেকটো ক্ষেত্ৰৰ প্ৰত্যেকগৰাকী ব্যক্তি, সেয়া লাগিলে শিল্পী হওক, কলাকুশলী হওক। অলপতে ভ্ৰাম্যমাণ থিয়েটাৰৰ দলকো চৰকাৰে সাহায্য প্ৰদান কৰিছিল, অনুদান প্ৰদান কৰিছিল। ঠিক তেনেকৈ যদি যুৱ লেখক লেখিকাসকলেও বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আৰ্থিক অনাটনৰ সন্মুখীন হয়, আৰু যিহেতু অসমত বৰ্তমান লেখা মেলা কৰি খাব পৰা ঠিক তেনেকুৱা এটা পৰিস্থিতি এতিয়াও হৈ গঢ়লৈ উঠা নাই। আগতে যদিও আছিল, বৰ্তমান কাকত আলোচনীত লেখা প্ৰকাশ হ'লেও তেওঁলোকে মাননি প্ৰদান নকৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ এই আৰ্থিক অনুদান, এককালীন যিটো অনুদান, সেয়াই নিশ্চয়কৈ যুৱ লেখক লেখিকাসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব। মোকো যথেষ্ট অনুপ্ৰাণিত কৰিছে। আৰু ইয়াৰ দ্বাৰা লেখক লেখিকাসকলৰ, এই 818 লেখক লেখিকাসকলৰ নিশ্চয়কৈ দায়িত্বও কিছু বাঢ়িছে। তেওঁলোকে ভৱিষ্যতলৈ ভালকৈ লিখা মেলাত জগতখনত তেওঁলোকে আগবাঢ়িব লাগিব, আৰু মই নিজেও সেয়া চেষ্টা কৰিম বুলি কৈছোঁ। সঞ্জীৱৰ শেহতীয়াকৈ প্ৰকাশ পোৱা কবিতা পুথিখন, কাব্যগ্ৰন্থখনৰ নাম ছজিনা ফুলা ৰাতি। ছজিনা ফুলা ৰাতি আমি ইয়াৰ পৰা বহুত বিভিন্ন ধৰণৰ কবিতা, বিভিন্ন সোৱাদৰ কবিতা আমি পঢ়িবলৈ পাম বুলি আমি আশাবাদী। কিন্তু আমি যিহেতু পঢ়িবলৈ পাম বুলি কৈছোৱেই, আৰু শ্ৰোতাসকলে অনুষ্ঠানটো শুনি আছে, গতিকে ছজিনা ফুলা ৰাতিৰ পৰা যদি কিবা এটা কবিতা এই মুহূৰ্তত সঞ্জীৱে পাঠ কৰি শুনায়। হয়, ছজিনা ফুলা ৰাতি কাব্যগ্ৰন্থৰ প্ৰথমতে থকা এটা কবিতাৰ শিৰোনাম ট্ৰেফিক জামত। দুভৰিত দুটা পকা আঙঠাৰ তাপ লৈ সঘনাই চাইছোঁ ধৈৰ্যৰ প্ৰাচীন ঘড়ী। ঘড়ীটোৱে বান্ধি ৰাখিছে বাওঁ হাত, বেগটোৱে বান্ধি ৰাখিছে কান্ধ। যাওঁ বুলিনো কলৈ যাব পাৰিম? কি আছিল মোৰ গন্তব্য? চৰম বিৰক্তিত পাহৰ আৰু উপক্ৰম। বোকা আৰু মেটেকা ফালি ফালি পাৰ হৈ অহা দলনিখনৰ দুপৰীয়াটোৰ দৰে, শামুকে বিন্ধা চেপা বিষটোৰ দৰে ভিতৰি এটা উচপিচনি। ফুটপাথেৰে খৰখোজে পাৰ হৈ যোৱা ভৰিবললৈ চাই ঈৰ্ষাত মৰিছোঁ। ইমান মুক্ত এই এবেগেট বাটৰ চুটি চুটি খোজ। ফ্লাইঅভাৰৰ খুঁটাবোৰে লাহে লাহে আকাশ চুইছে। এই যন্ত্ৰণাৰ শেষত কোনোবা দিনা বিকল্প পথেৰেই হ'ব আমাৰ আহ-যাহ। সময়ত গৈ লগ পাবলগীয়া বহুতক, সময়ত গৈ ওলাম ঘৰৰ পদূলিমুখ। সেই সময়লৈ সদ্যহতে কিমান সময়? দৈত্যকাই সূৰ্যটোলৈ দলিয়াই দিওঁ যদি এটা শিলগুটি, লুকাবনে সি মেঘৰ আঁৰত? অথবা ৰুমাল নাইবা ছাতিৰে থব পৰা হ'লে তাক ঢাকি। জোপোহা গছবোৰৰ মৃত ছায়াই দাঁত নিকটাই হাঁহি আছে, দুলি আছে মামৰে ধৰা ৰ'দত ওলমি। ছানগ্লাছৰ ছায়াতে মই দেখিছোঁ ৰিয়েৰ ভিউ মিৰৰত ক্ৰমাৎ বাঢ়ি আহিছে পৰুৱাৰ এটা বৃহৎ শাৰী। খুব এক মননশীল কবিতা সঞ্জীৱ। যদিও কিতাপখন পঢ়া হোৱা নাই, এতিয়া শুনি মই পঢ়ি যাম বুলি ভাবিছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে কবিতাৰ যি ধৰণৰ চৰ্চা এই প্ৰজন্মটোৰ মাজত, আমাৰ প্ৰজন্মটোৰ মাজত যি ধৰণৰ চৰ্চা, সেই চৰ্চাবোৰ বিভিন্ন মাধ্যমত হৈ আছে। কোনোবাই কবিতা কিতাপ আকাৰে কৰি আছে, কাৰোবাৰ কবিতা সামাজিক মাধ্যমত কোনোবাই লিখি আছে, তেনেধৰণৰ চৰ্চা চলি আছে। জানিবলৈ বিচাৰিছোঁ সঞ্জীৱৰ কবিতাৰ চৰ্চাটো আৰম্ভণি কেনেকৈ হৈছিল? কবিতা লিখা হৈছিল বোধহয় স্কুলীয়া দিনত, কিন্তু সেয়া হয়তো কবিতা নাছিল, পদ্য আছিল। আমাৰ সকলোৰে এটা বাহিৰা বহী থাকে স্কুলীয়া দিনত কথা। বাহিৰা বহীৰ শেষৰ পৃষ্ঠাটোত আমি সাধাৰণতে বিভিন্ন মনৰ কথা, আগবাগ সেয়া লিখোঁ, আকোঁ।
ঠিক তেনেকৈ কোনোবাখিনিত কবিতা লিখা সেই প্ৰক্ৰিয়াটো সেইখিনিতে আৰম্ভ হৈছিল বুলি ক'ব পাৰি। আৰু মোৰ মনত পৰে ৫ম নে ৬ষ্ঠ শ্ৰেণীত থাকোঁতে অসমীয়া বিষয়ৰ ছাৰজনে কবিতা এটা পঢ়ি উঠি তাৰ বিষয়বস্তুক লৈ একোটা কবিতা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে লিখিব কৈছিল। আৰু মোৰ ভাগত পৰিছিল পানী বিষয়ক এটা কবিতা লিখাৰ পাল। আৰু মই ঘৰত গৈ সেইদিনা ৰাতি যিমান পাৰি যি সাধ্যানুসাৰে মই কবিতা এটা লিখি আনিছিলোঁ। আৰু পিছদিনা গোটেই ল'ৰা ছোৱালীখিনিৰ ভিতৰত ছাৰে কৈছিল যে সঞ্জীৱৰ কবিতাটো ভাল হৈছে। কোনোবাখিনি সেইটো এটা উৎসাহ আছিল। কিন্তু তাৰ পাছতো সেই ক্ৰমটো একে নাথাকিল। হয়তো মোৰ কোনোবাখিনিত সেই লিখা মেলা কৰা অভ্যাসটো গঢ় লৈ তেতিয়াও নুঠিল। তাৰ বাবে মোৰ স্কুলৰ আলোচনীটো মোৰ লিখা নহ'ল কেতিয়াও। আৰু পাছত যেতিয়া মেট্ৰিক পাছ কৰাৰ পাছত যেতিয়া কলেজত নামভৰ্তি কৰিলোঁ, ঠিক তেতিয়া পঢ়িবলৈ ল'লোঁ। বিভিন্ন ধৰণৰ কবিতা পঢ়িবলৈ ল'লোঁ। কাকত আলোচনী নিয়মীয়াকৈ পঢ়িব ল'লোঁ। মহাবিদ্যালয়ৰ লাইব্ৰেৰীত প্ৰান্তিক পঢ়িলোঁ, গৰিয়সী পঢ়িলোঁ। পঢ়ি কবিতাৰ প্ৰতি এক ধৰণৰ টান এটা গঢ় লৈ উঠিল। ঠিক সেইখিনিতে আৰম্ভণি বুলি ক'ব পাৰি। যদি ভালকৈ কওঁ সেইখিনি আৰম্ভণি বুলি ক'ব পাৰি। আৰু তেতিয়া নিজেও লিখিব চেষ্টা কৰিলোঁ। আৰু লিখাৰ পাছত আনক ক'বলৈ ভয় লাগে, লাজ লাগে যে মই কিবা এটা লিখিছোঁ বা এইটো মোৰ সৃষ্টি। তেনেকুৱা এটা পৰিৱেশ আমি পোৱাও নাছিলোঁ। আৰু তাৰ ঠিক সমান্তৰালভাৱে আহিল ছ'চিয়েল মিডিয়া, ফেচবুকত ভাল যে নিজৰ সৃষ্টিখিনি বা নিজৰ মনৰ ভাৱটো তাত কৈ দিব পাৰি, লিখি দিব পাৰি। আৰু তাত নিজৰ ধৰণৰ কিছুমান বন্ধু বান্ধৱীয়ে তাত ৰিয়েক্ট কৰে, তেওঁলোকে মন্তব্য প্ৰদান কৰে। তেনেকৈ ফেচবুকত লিখিলোঁ। আৰু তাৰ লগে লগে ২-এটা সঁহাৰি পালোঁ। বন্ধুবৰ্গই ক'লে যে তুমি ভালকৈ লিখাটো উচিত, ভালকৈ চৰ্চা কৰাটো উচিত। আৰু তেনেকৈ গৈ লাহে লাহে লিখা আৰম্ভ কৰিলোঁ। আৰু পৰ্যায়ক্ৰমে কাকত আলোচনীলৈ পঠিওৱা আৰম্ভ কৰিলোঁ। কিন্তু বহু দেৰিলৈকে কাকত আলোচনীত প্ৰকাশ হোৱা নাছিল। কাকতলৈ চিঠিযোগে পঠাওঁ কবিতা। আৰু দিনৰ পাছত দিন ৰৈ থাকোঁ যে সেই কাকতখনত মোৰ কবিতাটো ছপা হৈ আহিব। কোনোবাখিনিত ছপা আখৰত নিজৰ নামটো দেখাৰ এটা ইচ্ছা তেতিয়াৰ পৰা আছিল। আৰু সম্ভৱতঃ ২০১৬ৰ শেষৰ ফালে নহ'লে ২০১৭ত কাকতৰ পৃষ্ঠাত প্ৰথম কবিতা এটা ছপা হৈছিল। সেয়া বোধকৰোঁ দৈনিক অসমৰ দেওবৰীয়া চৰাত প্ৰকাশ হৈছিল। আৰু তাৰ পাছত লাহে লাহে নামটো কবিতাটোৰ নামটো হয়তো আছিল যোৱা ৰাতি নিউটন আহিছিল বুলি এটা এইটো কবিতা বোধহয় এইটোৱে হ'ব লাগে। মই যদিও ঠিক মনত পেলাব পৰা নাই। এইটো কবিতাই হ'ব লাগে। প্ৰথম প্ৰকাশ হৈছিল দৈনিক অসমৰ দেওবৰীয়া চৰাত। আৰু তাৰ পাছত লাহে লাহে পৰ্যায়ক্ৰমে কবিতা প্ৰকাশ হ'বলৈ ধৰিলে। কবিতাৰ পাছত লাহেকৈ গদ্য লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু কাকতৰ সম্পাদকীয় পৃষ্ঠাত বিভিন্ন বিষয়ক লৈ পেলাই, সৰু বৰ বিষয়ক লৈ পেলাই নিজৰ মন্তব্য দাঙি ধৰি লিখা মেলা আৰম্ভ কৰিলোঁ। আৰু সেইখিনিয়ে কোনোবাখিনি আৰম্ভণি বুলি ক'ব পাৰি। যদিও ২০১৬ চনৰ শেষৰ ফালে জীৱন ইনিচিয়েটিভে গুৱাহাটীৰ কমাৰ্চ কলেজত, চানমাৰী গুৱাহাটী কমাৰ্চ কলেজত এখন কবিতাৰ কৰ্মশালাৰ আয়োজন কৰিছিল। আৰু সেই কৰ্মশালাত অসমৰ দিগ্গজ কবি, সাহিত্যিক, সমালোচকসকলৰ সান্নিধ্য পাইছিলোঁ। আৰু তাৰ পৰাই কোনোবাখিনিত ক'ব পাৰি যে এইটো এটা টাৰ্ণিং পইণ্ট আছিল। যে ইয়াৰ পৰাই মই হয়তো বহুতখিনি সমল গোটাইছিলোঁ কবিতাৰ বাবে, লিখা মেলাৰ বাবে, জীৱনটোৰ বাবে। আৰু তাৰ পাছৰ পৰা এই যাত্ৰা অব্যাহত আছে। আহি এতিয়া শেহতীয়াভাৱে এয়া ছজিনা ফুলাৰাত। খুব সুন্দৰ এটা বিশেষ কবিতা। সেই কবিতাটোত কবিয়ে কৈছিল যে চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় নামৰ এটি খাম, বন্ধুহঁতে জোকাই কিয় লৈ ফুৰিছা ৰেচন কাৰ্ড। এই জোকোৱা কথাটোলৈকে যাবলৈ বিচাৰিছোঁ যে সঞ্জীৱ কলিতাই কবিতা লিখে। এই কবিতা লিখাটো কেতিয়াবা কোনোবা সময়ত নিজৰ মানসিক অশান্তিৰ কাৰণ হৈ পাইছেনে? পাইছে কিছু ক্ষেত্ৰত। কবি এনেকুৱা ধৰণৰ কিবা তেনেকুৱা কলেজৰ পৰ্যায়ত হৈছিল। মোৰ এতিয়াও খুব মনত পৰে। ছাৰ এজন আছিল গণিতৰ। যেতিয়া স্নাতকোত্তৰ পঢ়িব লওঁ, প্ৰথম ষান্মাসিকতে বেক লাগিছিল। আৰু বিষয় কি আছিলে তেতিয়া? মোৰ পদাৰ্থ বিজ্ঞান আছিল গুৰু বিষয়। আৰু তাৰ লগতে আপোনাৰ গণিত আৰু ৰসায়ন বিজ্ঞান আছিল মোৰ সাধাৰণ বিষয়। তো সেই সাধাৰণ বিষয়ৰ পেপাৰ লগতে গুৰু বিষয়ৰ পেপাৰতো মোৰ বেক লাগিছিল। লাগতে গণিতৰ শ্ৰেণীত ছাৰজনে থিয় কৰাই সুধিছিল কিমান পালি। তেতিয়া মই সঁচা উত্তৰটোৱে দিছিলোঁ, ছাৰ বেক লাগিছে, ফেইল কৰিছোঁ। তেতিয়া ছাৰে কৈছিল আৰু লিখ কবিতা, অসমীয়া পঢ়, বিজ্ঞান এৰি দে, তেনেকৈ কৈছিল। আৰু গোটেই শ্ৰেণী কোঠাত উঠাই ছাৰে সেই কথা কওঁতে খুব আত্মসন্মানত লাগিছিল, আঘাত পাইছিলোঁ, খুব দুখ লাগিছিল কোনোবাখিনিত। আৰু তাৰ পাছত পৰ্যায়ক্ৰমে যেতিয়া সেই দুখটোৰ পৰা ওলাই আহি লিখা মেলাটো মই ক্ৰমটো ধৰি ৰাখিলোঁ, লিখি থাকিলোঁ। আৰু এতিয়া মোক সেইজন ছাৰেই অলপতে শুভেচ্ছা জনাইছে কিতাপখনক লৈ। আৰু কোনোবাখিনি সেইটো এটা ভাল লগা কথা। ঠিক তেনেকৈ ২-এটা আছে এনেকুৱা কথা য'ত মানে আপুনি কোৱাৰ নিচিনা কবি কবিতা লিখে বা কবিতাহে লিখে আৰু কি কৰা
কবিতাহে লিখা। ঠিক তেনেকুৱা ধৰণৰ কথা বতৰা অলপ হৈছে। ইউনিভাৰ্চিটিত অহাৰ পাছতো মানুহে বহুত কথা কৈছে, সেইবিলাক কথা হয়তো ইয়াত ক'ব পৰা নাযায়, কিন্তু আপুনি বুজিছে কিছুমান কথা ইউনিভাৰ্চিটিৰ দিনতো ওলাইছিল। আৰু ইউনিভাৰ্চিটিত আচলতে এটা অন্য ধৰণৰ পৰিৱেশ এটা ইউনিভাৰ্চিটিত পোৱা যায়, গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা কৈছোঁ। তো জালুকবাৰীৰ অন্য ধৰণৰ এটা পৰিৱেশ পোৱা যায়, কবিতাৰ ক্ষেত্ৰতে হওক বা গান, চিনেমা, নাটকৰ ক্ষেত্ৰত, বিভিন্ন ধৰণৰ ক্ষেত্ৰত। কবিতাৰ ক্ষেত্ৰত গুৱাহাটী ইউনিভাৰ্চিটিটো তেনেকুৱা এটা কথাৰ সন্মুখীন হৈছিলোঁ যে জনৈক ব্যক্তিয়ে বহুতৰে আগত কৈছিল যে সঞ্জীৱ কলিতাই কবি বুলি টেগ এটা পিঠিত লগাই লৈ ফুৰিব বিচাৰে, আৰু তেওঁ মোক উপদেশ দিছিল যে সময়লৈ বাট চোৱা, সময়ে তোমাক কবি বুলি স্বীকৃতি দিব, তুমি কবি বুলি জহাই ফুৰিব নালাগে। তেখেতৰ সেই ইটিকিং সূচক মন্তব্যটো মোৰ মনত পৰে এতিয়া আপুনি কওঁতে। ঠিক এনেকুৱা দুই এটা ঘটনা মোৰো সেইবিলাক কথা মনত পেলাইছিলোঁ আচলতে। কবিতা লিখিবলৈ সঞ্জীৱক এতিয়াও কিহে বাধ্য কৰে? কবিতা লিখিবলৈ কিহে বাধ্য কৰাই বুলি ক'লে, মানে মই বাধ্য শব্দটো ব্যৱহাৰ এইকাৰণেই কৰিছোঁ কাৰণ সঞ্জীৱৰ এতিয়া যিটো মানে কৰ্মসূচী, মই যিটো জানো, সেই কৰ্মসূচীত মানুহ এজনে কবিতা লিখি থাকিব পৰাকৈ মানসিকভাৱে সাজু হৈ থকাটো ইমান সহজ নহয়। গতিকে কি তাৰণাই সঞ্জীৱক কবিতা এতিয়াও লিখাই আছে? এইটোত মোৰ এটা খুব চমু উত্তৰ এটা আছে। আচলতে মই ভাবোঁ যে কবিতাই মোৰ বাবে একমাত্ৰ পৰিত্ৰাণৰ পথ। ভিতৰত বিভিন্ন কথাই গুজৰি গুমৰি থাকে, বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে অহা হৈছে জীৱনৰ ইমান এই সময়ছোৱা, আৰু ভৱিষ্যতেও বহু ঘাট প্ৰতিঘাত পাবলৈ আছে। কোনোবাখিনিত এনেকুৱা এটা সকলোৰে প্ৰিয় কাম থাকে বা কলা এটা থাকে যিটোৰ লগত তেওঁ এংগেজ হৈ তেওঁ সেই বাটটো তেওঁক দিব বিচাৰে, আৰু মোৰ ক্ষেত্ৰত এয়া হৈছে কবিতা। কবিতা এটা লিখাৰ পাছত মই যিটো প্ৰশান্তি লাভ কৰোঁ মনত, সেয়া প্ৰকাশ হোৱাৰ কথা কোৱা নাই, কবিতাটো লিখা হোৱাৰ পাছত মই যেতিয়াই ভাবোঁ যে এই কবিতাটো সম্পূৰ্ণ, তাক মই পাঠ কৰোঁ নিজৰ মাজতে, পাঠ কৰি উঠাৰ পাছত যিটো প্ৰশান্তি, সেইটো আচলতে মই ব্যক্ত কৰিব নোৱাৰিম ভাষাৰে। কেৱল সেই সুখটোৰ বাবে মই কবিতা লিখোঁ। বিভিন্ন ঘটনা পৰিঘটনা থাকে। মই ছজিনা ফুলৰ ৰাতিটো আছে এনেকুৱা কবিতা, লকডাউনৰ টাইমত লিখা হৈছিল কিছু কবিতা। আচলতে তেতিয়া মনবোৰ খুব বেয়া লাগি আছিল। সেইখিনি সময়ত মানুহে বহুত নিজক চিনি পাবলৈ আৰম্ভ কৰিছিল। তেতিয়া লিখিছিলোঁ, ক'ভিডকালীন পৰিস্থিতিক লৈও লিখিছিলোঁ, আৰু লিখি উঠাৰ পাছত যিখিনি প্ৰশান্তি, একো কৰিব নোৱাৰিলেও এই যে কলমেৰে শব্দ কেইটামান লিখিছোঁ, নিজৰ বুলি সৃষ্টি এটা হৈছে, তাৰ এটা সন্তুষ্টি আছে। সেই সন্তুষ্টিটোৰ বাবেই মই কবিতা লিখোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত সেই কবিতা যদি কোনোবা কাকত আলোচনীত প্ৰকাশ হয় বা কোনোবা ফেচবুক বা অন্য মাধ্যমত যদি সেইটো শ্বেয়াৰ হয় বা ভাগ বতৰা কৰে বন্ধুবৰ্গ বা সুধী সমাজে, তেতিয়া আৰু বেছি উৎসাহ পোৱা যায়। কিন্তু মূলতঃ সেই যিটো প্ৰশান্তি, সেই যিটো আত্মতৃপ্তি কবিতা লিখি উঠাৰ পাছত, আৰু কবিতাটো লিখি উঠাৰ পাছত নিজে পঢ়ি নিজে পাঠ কৰি যিটো পোৱা যায়, সেইটোৰ কাৰণে কবিতা লিখা হয়। এটা তাৰণা কবিতা লিখাৰ, মনৰ ভিতৰৰ পৰা অহা এটা তাৰণা। এনেকুৱা দিনো হৈছে, বহুত দিন গৈছে, 2022-23 সময়ছোৱাত হয়তো মই খুব কম কবিতা লিখিছোঁ, 2 বা 3টা কবিতা বছৰটোত। আৰু এনেকুৱা সময়ো গৈছে যোৱা বছৰ 24ত মই ভালকেইটা কবিতা লিখিছোঁ। এনেকুৱা নহয় যে কবিতাটো মই লিখোঁ বুলি লিখোঁ, বা বহি কলম কাগজ লৈ চকী এখনত বহি মই কবিতা লিখোঁ। কবিতাটো যেতিয়া লিখাত তাৰণা এটা আহে, ভিতৰৰ পৰাই আহে। সেইটো সাধাৰণতে ক'ব পৰা নাযায় বা বুজিব পৰা নাযায়, সেইটো এটা আভ্যন্তৰীণ প্ৰক্ৰিয়া। সঞ্জীৱৰ যিটো ঘৰলৈ যোৱা বাট আৰু সঞ্জীৱৰ যিটো ঘৰৰ পৰা অহা বাট, কৰ্মস্থলীলৈ আৰু কৰ্মস্থলীলৈ ঘূৰি যোৱা বাটটো, এইটো মই বিশেষকৈ 2টা ভাগত ভাগ কৰি ল'বলৈ বিচাৰিছোঁ কথাখিনিৰ সুবিধাৰ্থে। আমি ঘৰলৈ যোৱা বাটটো এটা বুলি ধৰিছোঁ, গুৱাহাটীলৈ সোমোৱা বাটটো বেলেগ এটা বুলি ধৰিছোঁ। এতিয়া জীৱনৰ অধিকাংশ সময় সঞ্জীৱে তাত কটাইছে, সেই জেগাখিনিত, সেই সেউজীয়া জেগাখিনিত, সেই নিজান জেগাখিনিত কটাইছে। তাৰ পাছত সঞ্জীৱ গুৱাহাটীলৈ আহিছে, গুৱাহাটীত এতিয়া আছে। কবিতাত ক'ৰবাত ঠাইৰ পৰিৱৰ্তন, স্থানৰ পৰিৱৰ্তনৰ কথাবোৰ এতিয়া কবিতাত ক্ৰিয়া কৰিছে নেকি? ক্ৰিয়া কৰিছে, কোনোবাখিনিত ক্ৰিয়া কৰিছে যদিও, কিন্তু সেই গাঁওখন, সেই পথাৰখন, আপুনি কোৱা সেই আলিবাটটো, সেই কেঁকুৰিটো এতিয়াও এৰিব পৰা নাই। ছজিনা ফুলৰ ৰাতিৰ পাতনি লিখিছে অসমীয়া বিভাগৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাঞ্জল সমাভূষিষ্ঠ ছাৰে। তেওঁ সেই কথাই কৈছে যে সঞ্জীৱ যদিও নগৰীয়া হৈছে, তেওঁ আচলতে নগৰীয়া হ'ব পৰা নাই। তেওঁ কোনোবাখিনিত গাঁৱলীয়া হৈ আছে, আৰু সেই গাঁওখন তেওঁৰ কবিতাতে আছে। যদিও মই কবিতাত লিখিছোঁ, মই কবিতাত ভালেকেইটা কবিতাত আছে, আপুনিও হয়তো পঢ়িছে, শুনিছে, ফুটপাথ শব্দটো প্ৰায় ব্যৱহাৰ কৰোঁ। এইটো জালুকবাৰী ফুটপাথৰ পৰা আহিছে। আৰু চহৰৰ ষ্ট্ৰীট লাইট, গলি,
ওখ ওখ বিল্ডিং যি হৰ্ডিং থকাৰ কাৰণে আমি হয়তো কোনোবাখিনি সূৰ্যটো নেদেখোঁ, চহৰত তেনেকুৱা এটা পৰিৱেশ, এইবোৰ থকাৰ পাছতো কিন্তু মোৰ কবিতাত কোনোবাখিনিত মই নিজে অনুভৱ কৰোঁ আপুনি কোৱা গাঁৱলৈ মোৰ ঘৰলৈ যোৱা সেই গাঁৱৰ বাটটো, আলি বাটটো, পথাৰৰ কেঁকুৰিটো, পথাৰৰ আহঁত গছজোপা, বিভিন্ন বসন্তত ফুলা সেই ফুল গছবোৰ, কৃষ্ণচূড়া ৰাধাচূড়াকে আদি কৰি এই সকলো কবিতাত আছে। আৰু কোনোবাখিনিত নগৰখনো আছে, নগৰখনকো যিহেতু সম্প্ৰতি মই নাগৰিক নগৰৰ বাসিন্দা, গতিকে সেই নগৰখনো কোনোবাখিনিত কঢ়িয়াই লোৱা হৈছে। এটা ক'ব গ'লে চহৰ আৰু গাঁৱৰ কোনোবাখিনি এটা সামঞ্জস্য কবিতাৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। এটা কবিতা শুনিম সজিনা ফুলা ৰাতিৰ পৰা। পোষ্ট বহাগ। বৰ সহজতে অভ্যস্ত হ'লোঁ সেউজীয়াৰ সতে, সৰাপাতে সাধু কোৱা সোঁৱৰণি সমুলি পুৰণি। খিৰিকীৰ ফ্ৰেমত দুজোপা লঙঠা ইউকেলিপ্টাছ, বসন্ত এতিয়াও দূৰৰ সুৰ এটাৰ আবাহনী। বনজুৰ অৰণ্য এখনত পাখি কটালি, কটনা ৰাতি বয় কৰিলোঁ বন্য চৰাই এটাৰ দৰে। সেই কথাও লাহে লাহে হৈছে পুৰণি, দত্ত বৰুৱাল কেলেণ্ডাৰত ইতিমধ্যে বিদায় লৈছে বহাগে। সকলো কৃষ্ণচূড়াই হৰিহাং হ'ব, উদং হ'ব চৌপাশ। ফৰেষ্ট স্কুলৰ সন্মুখত ইমানকৈ ফুলিছে এজাৰ, বেজাৰৰ উপত্যকাত এখন পুৰণি নাৱে আধা পানীত ডুব গৈ বুকুত আঁকি লৈছে আকাশ। দলঘাঁহৰ জোপোহাবোৰত পকনীয়াবোৰ হেৰাই, কেতেকীৰ মাতে কপনি তোলে ৰাতিৰ গভীৰতাত, সোণালী মাছে জঁপিয়াই জয়াল নীৰৱতাত। একাকীকতৰ সংজ্ঞাক সজ্ঞানে গ্ৰহণ কৰিছোঁ, এতিয়া আৰু নাই নিসংগ হোৱাৰ ভয়, হেৰুৱাবলৈ নাই হাতৰ মুঠিত কাৰো হাত। আৰু হঠাৎ আজি গধূলি মোক আচৰিত কৰি বহাগে এৰি যোৱা বাটটোতে বৰষুণেৰে মুখামুখি, বসন্তৰ বিদায় সম্ভাষণত মেঘৰ চকুপানী। এতিয়া ছাতি এটা মোৰ দৈনন্দিন সংগী, যদিও আধা তিতা কামিজ, এয়াই স্বপ্নভংগৰ দুকমুকালি। বহুত বহুত ধন্যবাদ। এই অলপ আগতে পাতি থকা কথাটোৱেই মানে সেই চহৰ গাঁও সকলো সোমাই আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা ক'বলৈ মানে পাতিবলৈ বিচাৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত আমি যেতিয়া লগ হৈছিলোঁ সেইখিনি সময়ত কবিতাৰ চৰ্চাটোৰ প্ৰকাৰটো অলপ বেলেগ ধৰণৰ আছিলে। যিসকলে লিখা মেলা কৰি আছিলে তেওঁলোকক ইজনে আনজনক কোনোবাখিনিত নহয় কোনোবাখিনিত সহায় কৰি আহিছিলে বেলেগ ধৰণে। সেইখিনি সময়ৰ পৰা এতিয়া দেখি থকা সময় বা আগৰ সময়খিনি সেইখিনি বোধকৰো সঞ্জীৱৰ কাৰণেও বেলেগ বা আমি দেখি থকা মানুহখিনিৰ কাৰণেও বেলেগ। কিন্তু আমি ব্যক্তিগতভাৱে যেনেদৰে জানো, এতিয়া অলপ আগতে সেই কথাটো অৱতাৰণা হৈছিল যে কবি বুলি সঞ্জীৱে টেগ এটা লৈ ফুৰে, সেই কথাটো কোনোবাখিনিত আমি দেখাই নাছিলোঁ। আমি কবি সঞ্জীৱক জানিবলৈ আমাৰ বহুত সময় লাগিছিলে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ে সেই বিশেষ মানুহগৰাকী বা বিশেষ কোনোবাই দিয়া সেই টেগৰ মনোকষ্টটোৰ বাহিৰে গুৱাহাটী বিশ্ববিদ্যালয়ে কি দিছে সঞ্জীৱক? গুৱাহাটী বিশ্ববিদ্যালয়ে বহুত দিছে, হয়তো মই প্ৰকাশ কৰিব নোৱাৰিম আৰু তালিকাভুক্ত কৰিব নোৱাৰিম এই মুহূৰ্তত। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে এখন মঞ্চ দিছে যিদৰে সকলোকে দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ে এই যে দুপাৰে দুটা ফুটপাথ আছে, এই ফুটপাথেৰে অজস্ৰ মানুহ পাৰ হৈ গৈছে বিগত বহু বছৰ ধৰি। আৰু কোনোবাখিনিত ময়ো সেই ফুটপাথেৰে অহা যোৱা কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ সেই কৃষ্ণচূড়াৰ তলৰ মাজেৰে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে এখন মুকলি মঞ্চ দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ে এটা সুযোগ দিছে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ লগত সাক্ষাতৰ এটা সুযোগ দিছে। ঠিক তেনেকৈ আপোনাকো লগ পাইছিলোঁ, আপোনাৰ লগতো আমাৰ বিভিন্ন ধৰণৰ কথা বতৰা হৈছিল, আমি শিকিছিলোঁ, নজনা কথা সুধিছিলোঁ। আৰু ঠিক তেনেকৈ আমি বহুতো অনুযোগ লগ পাইছোঁ যিসকল আমাতকৈ খুব বেছি প্ৰতিভা সম্পন্ন। আমি তেওঁলোকৰ পৰা শিকিছোঁ, কথাৰ আদান প্ৰদান হৈছে, চিন্তাৰ আদান প্ৰদান হৈছে। আৰু কোনোবাখিনিত সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সুযোগটো নোপোৱা হ'লে জীৱনত হয়তো আজি অনুভৱ কৰোঁ বহুখিনি পিছ পৰি থাকিলোহেঁতেন। এতিয়ালৈ মই এতিয়া য'ত কৰ্মৰত
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত, তাতো মোৰ ছিনিয়ৰজন তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তে লগ পোৱা, মোৰ জুনিয়ৰজন তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত লগ পোৱা। গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই যিখিনি মানুহৰ দ্বাৰা ঘেৰি থাকোঁ, কৰ্তব্যস্থলীতে হওক বা ৰাস্তাতে হওক, কোনোবা চিনেমা হল এটাতে হওক বা গ্ৰন্থমেলাৰ বাকৰিতে হওক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানুহেৰে ঘেৰি থাকোঁ বুলি ক'ব পাৰি। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ত যদি সেই মঞ্চখন নাপালোঁ হয়, সেই মানুহখিনিক লগ পোৱা নহ'ল হয়, তেতিয়া হয়তো জীৱনটো ইমানখিনি সুন্দৰ, ইমানখিনি ভাল নহ'লহেঁতেন। আৰু সেইটো আচলতে কল্পনাতীত কথা এটা। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে যেনেকৈ আমাক মঞ্চ এখন দিলে, প্ৰতিভা বিকাশৰ কাৰণে সুযোগ দিলে, সুবিধা দিলে, ঠিক তেনেকৈ আত্মসমালোচনা কৰিবলৈও সুযোগ এটা দিছে। গুৱাহাটী বিশ্ববিদ্যালয় এনে নহয় যে আমি কেৱল প্ৰতিভাৰ কথাই পাতিলোঁ, কেৱল অধ্যয়নৰ কথাই পাতিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয় আমি এনেই বহু কাম কৰি থৈছোঁ, যিবিলাকৰ কাৰণে আমি এতিয়া পৰিতাপো কৰোঁ। আৰু সেইবিলাকো আমাক কোনোবাখিনিত নিজকে সমালোচনা কৰিবলৈ বাট এটা দিছে বুলি ভাবোঁ। এতিয়াও কিছুমান কথা মনত পেলালে নিজৰে দুখ লাগে, পৰিতাপ অনুভৱ হয়। তেনেকুৱা কথাবিলাক গুৱাহাটী বিশ্ববিদ্যালয় অহাৰ কাৰণে হয়তো সংঘটিত হৈছে, আৰু তাৰ পৰা যথেষ্টখিনি শিকিছোঁ। সেই শিকাৰ পৰাই আজিৰ জীৱনটো হয়তো এতিয়াৰ জীৱনটো বৰ বিশেষ ভাল নহয়, বা হয়তো ভৱিষ্যতেও নহ'ব, কিন্তু যিমানখিনি হৈছে তাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰিহণা সাংঘাতিক। ভাল লাগিল। আমি অনুষ্ঠানৰ শেষৰ ফাললৈ আহিছোঁ। তাৰ মাজতে সুধিবলৈ বিচাৰিম, মই সঞ্জীৱক ব্যক্তিগতভাৱে যদিও ইমান দিন জানো, তথাপিতো সঞ্জীৱে কবিতা পাঠ কৰাটো মই খুব কমেই পাওঁ যে সঞ্জীৱে কবিতা পাঠ কৰে। মই যিমান মনত আছে যে সঞ্জীৱে কোৱাই মনত পৰে যে এইটো পঢ়ি দিব নেকি। হয়। কিন্তু মই আজি শুনি থাকোঁতে কবিতাকেইটা এনেকুৱা বোধ হৈছে যে সেই সময়ত সঞ্জীৱে কেলৈ কৈছিলে, ক'ব নালাগিছিলে, নিজেই পঢ়িব লাগিছিলে। মানে পঢ়াটো দ্বিধা আছিল নেকি কিবা? তেতিয়া হয়তো আছিল, কিন্তু বৰ্তমানে মই নিজে কবিতা পঢ়ি ভাল পাওঁ। আৰু তেতিয়া হয়তো মই সেই কলাটো এতিয়াও আয়ত্ব কৰা নাই, তথাপি তাৰ প্ৰতি হয়তো মোৰ আগ্ৰহ সিমান এটা নাছিল। কিন্তু বৰ্তমান সময়ত মই নিজে পাঠ কৰি ভাল পাওঁ আৰু শিকি আছোঁ, আপোনালোকৰ পৰা শিকোঁ। আপোনালোকে যেতিয়া কোনোবা এটা অনুষ্ঠানত নিজকে উপস্থাপন কৰে, একচুৱেলি শিকি আছোঁ আমি কোনোবাখিনিত। আৰু এতিয়া নিজে কবিতা এটা পাঠ কৰিবলৈ সেই দ্বিধাবোধটো নহয়, এতিয়া সেই আগ্ৰহ এটা জন্মে। নিজৰে যিহেতু শব্দ, নিজৰে সৃষ্টি, তো নিজে নিজৰ ধৰণে পাঠ কৰিবলৈ কোনোবাখিনিত এটা চেষ্টা কৰি থকা হৈছে। এই চেষ্টা একদম অব্যাহত থাকক, আৰু সঞ্জীৱৰ কলমেদি বহুত ভাল ভাল কবিতা ওলাই থাকক। সঞ্জীৱৰ এই দ্বিধা যি ধৰণৰ আছে সেইবিলাকো নোহোৱা হওক। আৰু এটা যিহেতু কোৱা হৈছে যে এতিয়াও জীৱনটো খুব ভাল নহয়, আগলৈও খুব ভাল হ'ব বুলি মই নাভাবোঁ। আমি ক'বলৈ বিচাৰোঁ যে ভাল হ'ব বুলি নভবাকৈ থাকিলে ভাল নহয়, আশা এটা ৰাখিব ভাল সেই আশাবাদতে মানুহ জীয়াই থাকে, সেই আশাবাদেই মানুহৰ দিনবোৰ ভাল কৰে। আমি অনুষ্ঠান সামৰিম, কিন্তু আজি আকাশবাণীলৈ সঞ্জীৱ আহিল, কেনে অনুভৱ? ভাল লাগিছে। ইয়াৰে আগতে কলেজীয়া দিনত আকাশবাণীলৈ 2-3বাৰ অহা মনত পৰে, যুৱবাণীৰ এই কবিতা সম্পৰ্কীয় অনুষ্ঠানত। আৰু আজি বহুদিনৰ মূৰত আচলতে আহি ভাল লাগিছে। আকাশবাণীলৈ সোমোৱা যিটো ৰাস্তা, সেইটো আহোঁতে সেই পুৰণা স্মৃতি মনত পৰিছে। আৰু আপোনাকো ভালেকেইদিন মূৰত লগ পালোঁ। আৰু এই ধৰণৰ কথা বতৰা আচলতে পাতি থাকিব পাৰি। আৰু যিহেতু ঘৰৰে মানুহ আপুনি, আৰু বহুদিনৰ মূৰত ইউনিভাৰ্চিটিৰ কথাও পাতিলোঁ, কবিতাৰ কথাও পাতিলোঁ, জীৱনৰ কথাও পাতিছোঁ, গাঁৱৰ কথাও পাতিছোঁ। গতিকে গোটেইখিনি এটা সাময়িকভাৱে খুব এটা সুন্দৰ অভিজ্ঞতা। আৰু আকাশবাণীলৈ মাতি এইদৰে মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জনাইছোঁ। সঞ্জীৱ, অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি শ্ৰোতাসকলক পোনতেই কৈছিলোঁ যে সঞ্জীৱৰ লগত যিটো ব্যক্তিগত সম্পৰ্ক, সেই সম্পৰ্কই বাৰম্বাৰ ঠেলা গটা মাৰি আছে যে এনেকৈ নহয়, প্ৰশ্নটো এনেকৈ সোধ। কিন্তু যিহেতু মঞ্চখন বেলেগ, সেইবাবেই চেষ্টা কৰিলোঁ আমি সঞ্জীৱৰ কথাখিনি জনাৰ। সঞ্জীৱেনো কেনেকৈ, কিয় কবিতা লিখিব লগা হ'ল, বা কিয় কবিতা লিখে, কবিতা লিখিলে কি ভাল লাগে, কি বেয়া লাগে, সেইখিনি পাতিবলৈ চালোঁ। বহু এনে লোক আছে যিয়ে কবিতাৰ চৰ্চা কৰে নিজাববীয়াকৈ, কিন্তু প্ৰকাশ কৰিবলৈ নিবিচাৰে। বহুতৰ প্ৰকাশ নোহোৱাৰ বাবে হতাশগ্ৰস্ত হৈ পেলাই নিলিখা হয়। কিন্তু মই সেই সকলোখিনিৰ বাবে এটা কথা ক'ব বিচাৰিছোঁ যে আজি যে সঞ্জীৱ ইয়াত বহি আছে, সঞ্জীৱ এই সকলোবোৰ কথাৰ এটা উদাহৰণ মাত্ৰ। এই সকলোবোৰ কথা প্ৰকাশ নোহোৱা কবিতাৰ পৰা আজি যুৱলেখক সন্মানটো পোৱালৈ, এইটো ক'বলৈ যোৱা নাই যে যুৱলেখক সন্মান পাইছে বাবে সঞ্জীৱ বিশেষ। সঞ্জীৱ কিয় বিশেষ, তাৰ কবিতা যিসমূহ আছে সেই কবিতাসমূহ পঢ়িলেই সহজে অনুমেয় হ'ব। প্ৰিয় শ্ৰোতা, আমি সঞ্জীৱ কলিতাক অনুষ্ঠানৰ পৰা বিদায় দিম, কিন্তু বৰ্তমান সময়ত আঁতৰি যাবলৈ আমি বিচৰা নাই।
কিয়নো পূৰ্বতে কৈছোঁ সঞ্জীৱৰ সৈতে ব্যক্তিগত সম্পৰ্ক বেলেগ ধৰণৰ আৰু সেই সূত্ৰে সঞ্জীৱৰ বহু কবিতা পুনতে পঢ়িবলৈ সুযোগ পাইছিলোঁ। গতিকে সঞ্জীৱৰ তেনে বিশেষ ৩-৪টা কবিতা যিহেতু পূৰ্বতে সঞ্জীৱৰ লগত সেই কথা বতৰা পাতোঁতে পাঠ কৰাৰ মোৰ বিৰাট সৌভাগ্য হৈছিল আৰু সেই পাঠ কৰাৰ সৌভাগ্যটোৰ অধিকাৰটো সাব্যস্ত কৰিয়েই সঞ্জীৱৰ পৰা ৩-৪টা কবিতা এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ আৰু এই কবিতাকেইটাৰ সৈতে অন্ত পৰিব আজিৰ এই বিশেষ নৱপ্ৰতিভা অনুষ্ঠান আৰু অহা খণ্ডত লগ পাম আন এগৰাকী অতিথিৰ সৈতে। ধন্যবাদ। শুনি থাকিব আকাশবাণী গুৱাহাটী। সজিনা ফুলা ৰাতি। ৰূপোৱালী নিয়ৰত ৰাতিটো তিতিছোঁ, চেগুন পাতৰ চিঠিবোৰ বতাহত সৰিছে। নাৱৰ টিঙত আধাদোখৰ জোনে বঠাৰ চন্দুময় ধ্বনিটোলৈ বাট চাইছে। কি আমি আৰু নাযামনে কাহানিও বিলখন পাৰ হৈ জৰা মুখৰীয়াৰ জুপুৰিটোলৈ? য'ত আমি হেৰুৱাইছিলোঁ পৰস্পৰক, নাম দিছিলোঁ প্ৰেম, নে তুমি বিচাৰি পাইছিলা মোক আৰু মই তোমাক? কি আমি আৰু নাপাতিম নে কথা, চকু পানী মচি নাচামনে বুকুৰ বাৰিষা? চেগুন পাতৰ চিঠিবোৰ বতাহত সৰিছে, য'ত বিনিময় হৈছিল এছোৱা জীৱন। ফাগুনৰ ৰাতিবোৰক নিচুকাবলৈকে অত আয়োজন। জোনৰ কামিহাৰত ফুলি উঠিছে কিহবাৰ শুভ্ৰ ফুল। খিৰিকীখন খুলি থোৱা, কেঁচা সুঘ্ৰাণত তোমালৈ পঠিয়াইছোঁ শেষ কুঁৱলীৰ আঙুঠি। নিয়ৰৰ কাণফুলি ৰূপোৱালী, কি আমি আৰু নেদেখিম নে সপোন, পুৱা ৰাতি সাৰ পাই পুনৰ নাপাম তোমাক? নিলগত এটা ৰেলৰ উকি। নিয়ৰত তিতা নিজান কেম্পাছ, নিলগত এটা ৰেলৰ উকি। কোন কলৈ গুচি যায় এই ৰাতি আৰু কোন উভতি আহে? বহুদিন দেখা নাই নদী, বহুদিন শুনা নাই বাঁহী। ক'ৰ পৰা কলৈ চলি থাকে অহা যোৱা, সামৰণি আৰম্ভণি পাক ঘূৰণি। গতিসূত্ৰৰ কাহিনী অৱশ্যে এতিয়া সোঁৱৰণি। নিউটন আহি বহা নাই বহু ৰাতি, নিৰুদ্দেশ নিউটন নে নিৰুদ্দেশ কবি, কিবা এটা খেলি মেলি। ৰৈ থাকিও কেনেকৈ গৈ আছো পাছলৈ, বাটবোৰ বেগাই গুচি গৈছে, গছবোৰ গুচি গৈছে শিপা ছিঙি। প্ৰচণ্ড ৰ'দত পদ্যৰ পথাৰ মৰুভূমি আৰু সঘন আহজাহৰ অন্তত নিৰুদ্দেশ হোৱা দুৰ্ভাৱনাৰ দস্তাবেজক ৰঙা টেবুল ক্লথৰ তলতে পোৱা যায় বিচাৰি। কিহে চলনা কৰি লুকুৱাই ৰাখে সত্যক, পানী বন্ধা চকুত আৰু কিহৰনো মৰিচিকা। মিছামিছি অপচয় অতবোৰ কবিতা। ধৰি ললো সকলো পাঠেই মূল্যায়নৰ বাবে নহয়, সকলো সময়তে একেদৰে নহয় পাঠৰ পঠন। তথাপি নিয়ম মাফিক পৰিক্ৰমা, যোগ বিয়োগ পূৰণ হৰণ এতেকে জীৱন। নিলগত এটা ৰেলৰ উকি। কোন কলৈ গুচি যায় এই ৰাতি, পাৰেনে আহিব উভতি? লগ পোৱাৰ কবিতা। জিৰাঙৰ জোনটোৰ সতে আমি কলৈ গুচি আহিলো, শালগছৰ আন্ধাৰত বুদ্ধ পূৰ্ণিমাৰ ৰূপালী ৰশ্মিয়ে মীনা কৰা ঘন অৰণ্যৰ বাট। মোৰ কামিজত খামুচি থকা তোমাৰ দুহাত, কাইলৈ লিখি দিম অটোগ্ৰাফ, আঁকি দিম হাঁহিৰ ইমজি।
নিয়নৰ চিকমিক ইলিউজন এৰি মম এডাল গলি যোৱা চাবলৈকে আমি আহিছোঁ নেকি? বাইকৰ বেকলাইটে পুনৰ উভতাই দি আহিছে জয়াল বাটৰ কানিমুনি এন্ধাৰ। ৰূপালী ৰশ্মিয়ে মীনা কৰা বাট, জিৰাঙৰ জোন ক'ত লুকাল? পাৱাৰ কাটৰ এন্ধাৰতে দেখিলোঁ বিজুলীয়ে চমকাত, ফুলাম ফ্ৰক এটা পিন্ধি বৰষুণক মাতিছা, বাৰাণ্ডাৰ পৰা মেলি দিছা দুহাত। বগা গোলাপৰ পাহিত আলু খোৱা টোপাল, তেনেতে তোমাৰ আঙুলিৰ পাবত মেঘ লুকাল। ইয়াতে কবি এজনে আত্মগোপন কৰে 4 পৃষ্ঠাৰ এখন পুৰণি চিঠি। বহু কবি নিৰুদ্দেশ হৈছে দেশ অথবা জাতিৰ নামত, জীৱন অথবা জীৱিকাৰ নামত। ময়ো হেৰাই যোৱাৰ আগতে তুমি হবানে মোৰ একান্ত বাটৰ সহযাত্ৰী? বনৰীয়া পথবোৰ চলাথ কৰি আমি বিচাৰি যাম আদিম অৰণ্যৰ জলপ্ৰপাত। কেনে আছো নাজানো, ৰ'দলৈ চকু মেলিলে মন মূৰত মৃত্যু হয় নিজৰে কতবাৰ। এতিয়া আৰু আকাশলৈ চাই বৰষুণত ব্যাকুল হোৱাৰ দিন নাই। সকলো প্ৰতিকূলতাক জিকি আহি তোমাৰ ওচৰতে হেৰুৱাই আহিছোঁ ভালপোৱাৰ সম্ভৱ সকলো বাট। বসন্তৰ কবিতা লিখাৰ বাসনা এতিয়া আৰু নাই। ফুলৰ মৃত্যুত আপোচ কৰিবলৈ প্ৰেমিকজন জি থকা নাই। কেতেকীৰ মাতে ৰাতিটো কুটি খাবলৈ মেলি থোৱা নাই খিৰিকী। আধৰুৱা কাহিনীটো সামৰিবলৈ মেলি লোৱা নাই ডায়েৰী। কিয়নো অন্তহীন দীঘলীয়া খটখটিৰে মই নামি আহিছোঁ পৰাজয়ৰ গ্লানিৰে গা তিয়াই। অকস্মাত ঘোষণা হৈছে ক্লাইমেক্স। জীৱন থ্ৰিলাৰৰ সবাতোকৈ শুদ্ধজন নাছিল হেনো বুদ্ধ, আৰু তাৰ পাছত